নমস্কাৰ, মোৰ নাম ঋতুমণি শইকীয়া বৰা। মই ডিব্ৰুগড় জিলাৰ অইলনগৰী দুলীয়াজানৰে জীয়াৰী আৰু বোৱাৰী। মই ইউটিউব জগতলৈ প্ৰথমটো খোজ পেলাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলোৱে মোক সহায় সহযোগিতা আৰু আশীৰ্বাদ কৰিব। মোৰ চেনেলটোৰ নাম হৈছে ফেঞ্চি ফ্ৰষ্টিং এণ্ড চুগাৰ ক্ৰাফ্ট উইথ কেকছ। মই কেকবিলাকত নতুন নতুন ৰূপ দি খুব ভাল পাওঁ। সেয়েহে মোৰ চেনেলটো খোলাৰ উদ্দেশ্যও হৈছে কেকত এক নতুনত্ব অনা। সেয়েহে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাই আজি প্ৰথমটো ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। যিহেতু মই অসমৰে জীয়াৰী, সেয়েহে অসমীয়া সংস্কৃতিৰ নিদৰ্শন আজিৰ কেকটোত উপস্থাপন কৰিবলৈ চেষ্টা কৰিম। আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভাল পাব আৰু আদৰি ল'ব। বলক তেন্তে পলম নকৰি আজিৰ ভিডিঅ'টোৰ মূল অংশলৈ যাওঁ। নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ফেঞ্চি ফ্ৰষ্টিং এণ্ড চুগাৰ ক্ৰাফ্ট উইথ কেক চেনেললৈ স্বাগতম জনাই আজি প্ৰথমটো থিম কেক আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। যিহেতু আজি মই এটা থিম কেক বনাম বুলি লৈছোঁ, সেয়েহে তাত চুগাৰ পেষ্টৰ কাম কৰিব লাগিব, যাৰ বাবে কেকটোত 3 পৰা 4 ঘণ্টা সময় আমি ফ্ৰিজত ছেট কৰিব লাগিব। মই তাৰ বাবে 3 পাউণ্ডৰ এটা এগলেট চকলেট কেক লৈছোঁ আৰু ফ্ৰষ্টিং মই উইপ ক্ৰীমেৰে কৰিম আৰু ফ্লেভাৰত মই মালাজৰ বাটাৰস্কচ ক্ৰাছটো ব্যৱহাৰ কৰিম। বলক তেন্তে পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কেকটো আইচিং কৰা হৈ গ'ল। এতিয়া মই ফ্ৰিজত 3 পৰা 4 ঘণ্টা সময় ছেট হ'বলৈ দিম আৰু এতিয়া মই আপোনালোকৰ আগত চুগাৰ পেষ্টৰ কামখিনি কৰি দেখুৱাম। এতিয়া মই চুগাৰ পেষ্টৰ কাম কৰিবলৈ লৈছোঁ। তাৰ বাবে মই লৈছোঁ হোৱাইট ফণ্ডেণ্ট এডোখৰ, ৰেড কালাৰ লৈছোঁ, গ্ৰীণ কালাৰ ফণ্ডেণ্ট লৈছোঁ আৰু লৈছোঁ আপোনাৰ লাইট ব্ৰাউন কালাৰ ফণ্ডেণ্ট। আৰু মোক লাগিব এটা বিস্কিট আৰু আঠাৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ মৌজোল আৰু এডাল সৰু ব্ৰাছ। আৰু লাগিব কৰ্ণফ্ল'ৰ অকণমান আৰু টুলছ অলপ ব্যৱহাৰ কৰিম। যিখিনি মই কাম কৰি যাওঁতে আপোনালোকে গম পাব কোনবিলাক টুলছ কিহত ব্যৱহাৰ হয় আৰু কেনেকৈ ব্যৱহাৰ কৰোঁ। এতিয়া মই আপোনালোকক নকওঁ কি কেক বনাবলৈ লৈছোঁ, আপোনালোকে চাই যাওক, আপোনালোকে নিজে গম পাব মই কি বনাই আছোঁ। বলক তেন্তে ষ্টাৰ্ট কৰোঁ।
বইলাৰ ইয়াত ডেগত পানী দি পেলাই ভাপত ষ্টিমত মই হোৱাইট চকলেটখিনি মেল্ট কৰি ল'ম এতিয়া মই হোৱাইট চকলেটখিনি ইয়াত ইউজ কৰি দিছোঁ আপুনি মেল্ট কৰি পোৱা লিকুইড ফৰ্মতো আনি ল'ব পাৰে মই এনেকৈ হাৰ্ডকৈ লৈছোঁ হাৰ্ডকৈ ল'লে বহুত সময়লৈকে হাৰ্ড হৈ থাকে পিছত চেনেলৰ প্ৰথমটো থিম কেক বনোৱা সম্পূৰ্ণ হৈ গৈছে এতিয়া মই আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ কেকটো কাটি খুৱাব নোৱাৰিম কিয়নো শৰাই আমি নামত ব্যৱহাৰ কৰোঁ তাতে গামোচাখনো আছে লগতে সেইকাৰণে মই কেকটো কাটিবলৈ বেয়া পাইছোঁ বেলেগ এটা কেক খোৱা হ'লে মই আপোনালোকক কাটি দেখুৱালোহেঁতেন আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে মোক জনাব যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেন্তে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু লগতে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনালোকৰ এটা কমেণ্টে মোক আগন্তুক ভিডিঅ' বনাবলৈ উৎসাহিত কৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে আশা কৰিছোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পাব আৰু এটা নতুন থিম লৈ আহিছোঁ সেয়েহে আশা কৰিছোঁ আপোনালোকে সহায় সহযোগিতা পাম বুলি মই এইটোৱে আজিলৈ বিদায় মাগিছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ বহুমূলীয়া সময় দি ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ শুভৰাত্ৰি